হেল্ল' গাইজ তো আজি বহুত দিনৰ মূৰত পুনৰ স্বাগতম জনাইছোঁ পংকজ দত্ত ইউটিউব চেনেললৈ। আৰু আজি মই এফালে গৈ আছোঁ, গতিকে ক'লৈ গৈছোঁ আৰু কাক লগ কৰিব গৈছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আচলতে আমি যিজন ব্যক্তিক লগ কৰিব আহিছোঁ সেইজন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ। গতিকে আমি এতিয়া প্ৰাঞ্জল ছাৰৰ ঘৰলৈ গৈ আছোঁ আৰু প্ৰাঞ্জল ছাৰৰ ঘৰত কি হয়গৈনো চাওঁ আহক। তো আমাক ৰাতিপুৱাই নাজদিন বেগম বাইদেৱে প্ৰাঞ্জল ছাৰৰ কোৱাৰ্টাৰত আমাক থৈ গ'ল আৰু এতিয়া আমি ছাৰৰ ধেমাজিত থকা ঘৰলৈ আহি আছোঁ। তো ধেমাজিৰ হুবাহি পাই গ'লোহি। ফাইনেলি আমি য'লৈ আহিছিলোঁ তেওঁলোকক পাই গ'লোহি। এতিয়া আমি ছাৰে প্ৰতিষ্ঠা কৰা এখন পাহাৰৰ কাষৰ বিদ্যালয়লৈ যাম, ব'লক যাওঁ। তো আমি গৈ আছোঁ বিদ্যা দি লিভিং স্কুল। তো এতিয়া আমি এডোখৰ অলপ খোজকাঢ়িব লাগিব, একদম পাহাৰৰ কাষত আছে স্কুলখন। গতিকে এক্সাইটেড হৈ আছোঁ। এয়া আমাৰ লগত ড্ৰিমলি আছে, নিকাবা আছে আৰু প্ৰাঞ্জল ছাৰ আছে। তো ফাইনেলি আমি বিদ্যা দি লিভিং স্কুল পাই গ'লোহি। গতিকে আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ, চাওক কেনেকুৱা ধুনীয়া, কিমান সুন্দৰ পৰিৱেশ। ডিমলি কেনেকুৱা লাগিছে কোৱা ডিমলি? ইমান সুন্দৰ পৰিৱেশ আৰু এনেকুৱা জেগা থাকিব পাইছোঁ। এনে এখন তাকে পাহাৰৰ একদম দাঁতি কাষত আপোনাৰ এখন বিদ্যালয়, আৰু সেই বিদ্যালয়খনলৈ আমি আহিছোঁ। তাত বিদ্যালয়খনৰ লগতে আৰু এজন বিশেষ ব্যক্তিক আমি সাক্ষাৎ কৰিব আহিছোঁ। এয়া ডিমলিয়ে পূৰা নাচিছে, নাচ তাকে অলপ আহিব লাগে ৰাস্তা এনেকুৱাই, একদম নেচাৰেল পৰিৱেশ। স্কুলখন দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। শ্ৰেণীকোঠা বুলি নাই তেনেকৈ, একদম য'তে ত'তে শ্ৰেণীকোঠা। কৈ দিয়া ডিমলি কি কৈছা? তো বঢ়িয়া। এটা ষ্টেপ আছে, তো ফাইনেলি বিদ্যা দি লিভিং স্কুল। অ' মাই গড, বিৰাট ধুনীয়া পৰিৱেশৰ মাজত বিৰাট ধুনীয়া স্কুল। এতিয়া স্কুলৰ চবৰে লগত চিনাকি হ'লোঁ আৰু ড্ৰিমলিৰ নাম বন্ধু শিকাইছোঁ। এতিয়া ইয়াত থকা ষ্টুডেণ্টখিনিৰ লগত লগ হৈ আমি গছৰ তলত গোবৰ দিলোঁ আৰু গোবৰ দি এতিয়া হাত ধুব আহিছোঁ নৈত। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। এইটো ওচৰতে গেষ্ট হাউচ আছে, নৈখনৰ কাষতে একেবাৰে গেষ্ট হাউচটো। ময়ো আছোঁ দেই প্ৰিয়া, ডিমলি আছে। তো কালি ৰাতিটো কটালোঁ গেষ্ট হাউচত। আজি অন্য এটা দিনৰ ভিডিঅ' দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ফাইনেলি আমি এতিয়া 10টা বজাত ৰাতিপুৱা গোটেইখিনিয়ে মিলি একদম খানা খাই আছোঁ কিটচেনত, আৰু প্ৰিন্সিপাল ছাৰ আছে, ভাৰ্গৱ আছে, চব আছে ইয়াত। আজি আমি আমাৰ ৰেষ্ট হাউচত আহিছোঁ। ওকে, ৰেষ্ট হাউচতনো কি কৰা হৈছে চাওঁগৈ ব'লক। হাই, কি খবৰ? কি কৰি আছা? কি কৰি আছা? কি কৰি আছা? ড্ৰিমলি কি কৰি আছা? ডাইলগ লিখিছা। তুমি কি কৰিছা? মেম যায়গৈ নেকি? অঁ, এয়া আমাৰ মেমে এতিয়া ক্লাছ কৰি যাব লৈছে। থেংক ইউ মেম। এয়া কি খবৰ? কি কৰি আছা এতিয়া ইয়াত? আচ্ছা, এইফালে নৈৰ মাত কেনেকুৱা শুনিছা তোমালোকে? নৈৰ মাত বহুত ধুনীয়া লাগিছে। বিৰাট ধুনীয়া ন? কোৱা, তোমাৰ খবৰ কেনেকুৱা কোৱা? ভাল ন? পোহৰটো ভালকৈ দেখা নাই। এই কি লিখিলা তুমি? কি কৰিবা আজি? মই প্লেনিং কি? আজি মোৰ প্লেনিং আছে, মই আমাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালামৰ এখন
কিতাপ যিখন অসমীয়াত অনুবাদ কৰা হৈছে চিৰজ্যোতিষ্মান হয় সেইখন পঢ়িম Good. আৰু এখন ৰচনা লিখি আছোঁ মোৰ প্ৰিয় শিক্ষক বুলি বঢ়িয়া। সেইখন আজি লিখি শেষ কৰিম বঢ়িয়া বঢ়িয়া তোমাৰ প্লেনিং ছাকচেছ হওক আজি কি খবৰ মনজিত ভাল ভাল ন আৰু এয়া সকলো ব্যস্ত হৈ আছে আৰু অকণমান পিছতে আমি ভাওনা শিকিমগৈ দেই যাবানে তোমালোকে বঢ়িয়া বঢ়িয়া থেংক ইউ এই চিত্ৰ কৰা আমাৰ উইনাৰ বিদ্যাৰ্থী লিভিং স্কুলৰ এটা পৰিৱেশ কিমান সুন্দৰ পৰিৱেশ কিমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে কাম কৰি আছে কেইদিনমানৰ কাৰণে ফুৰিব আহিছিলোঁ বিদ্যাৰ্থী লিভিং স্কুলত আৰু ইয়াৰ ওচৰতে আছে এখন নৈ বিৰাট ধুনীয়া এখন নৈ পাৰত এই শব্দটোৰ ৰাতি ইয়াত আহি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ কি কৰা হ'ল দিনটো কাৰ্যসূচী এই ৰেষ্ট হাউচত আহি সকলোৱে তাৰ বিষয়ে অধ্যয়ন কৰে ঠিক আছে আমি আৰু ভিডিঅ' দেখুৱাই থাকিম এইটো বিদ্যাৰ্থী লিভিং স্কুলৰ ভাষাৰ শ্ৰেণীকোঠা বলোসমী ভাষাৰ শ্ৰেণীকোঠাটো চাই থাকোঁ এয়া ভণ্টিয়ে শাৰী আছে চাফা কৰি আছে বিৰাট ধুনীয়াকৈ ৰাখিছে এয়া কৃতজ্ঞ বহুত ধুনীয়াকৈ চাৰিওফালে ৰাখিছে এয়া এইটো হৈছে বিদ্যাৰ্থী লিভিং স্কুলৰ প্ৰযুক্তি সমন্বিত শ্ৰেণীকোঠা তো চাওঁ বলকচোন কেনেকুৱাকৈ ৰাখিছে এয়া স্মাৰ্ট ক্লাছৰ এটা বিৰাট ধুনীয়াকৈ ৰাখিছে ইয়াত পৰিৱেশটো বিৰাট ধুনীয়া হৈছে স্মাৰ্ট ক্লাছৰ চকীবোৰতে এটা বহুত ধুনীয়া নতুন ডিজাইন মই দেখিছোঁ ইয়াত স্কুলত এয়া চকীত বহি এখন মেলিলে আকৌ ইয়াত আকৌ ধুনীয়াকৈ বহিব পাৰে তো বিৰাট ধুনীয়া আমাৰ হেৰিয়ে বহি দেখুৱাব কেনেকৈ বহে দেখুৱাই দিয়া বহি এখন ক্লাছ হয় ইয়াত বহে আৰু ইয়াতে বস্তুটোৱে বহে বঢ়িয়া থেংক ইউ এয়া স্মাৰ্ট ক্লাছৰুম প্ৰযুক্তি সমন্বিত কোঠা 2 এয়া ছায়েন্সৰ বহুত মানে লাগতিয়াল বস্তু ৰাখি থৈছে ছায়েন্স লাইব্ৰেৰী নিচিনা বিৰাট ধুনীয়া ৰাখিছে বিৰাট ধুনীয়া ছায়েন্স লাইব্ৰেৰী এয়া হৈছে পুথিভঁৰাল আৰু পুথিভঁৰাল কেনেকৈ ৰাখিছে চাওঁ ছাৰ কি কৰিছে প্লাষ্টিক বিৰাট ধুনীয়াকৈ ছাৰে প্লাষ্টিকবোৰ ইয়াতে ভৰাই ৰাখিছে আমি ঘৰ বনাম হয় 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 এতিয়া আমি স্কুলৰ পৰা ওলাই আহি অলপ ফুৰিবলৈ যাওঁ ফুৰিবলৈ আজি আমি প্ৰাঞ্জল ছাৰ ঘৰলৈ যাম গতিকে এয়া সকলো ষ্টুডেণ্ট আহিছে সকলো মেম আহিছে ছাৰ আহিছে গতিকে স্কুলৰ পৰা ওলাই মেমে পুৰা নাচি আহিছে ভাল লাগিছে বঢ়িয়া ছাৰৰ ঘৰ পাই গ'লোহি আৰু ছাৰৰ ঘৰত আমি গোটেইখিনি মিলি পূৰা খাইছোঁ চাহ খাইছোঁ আৰু আজি আমি জিমলি আৰু মই থাকিম ছাৰৰ ঘৰত বাকীসকল যাবগৈ বাৰু তো চাই থাকিব ভিডিঅ'টো এতিয়া আমি ছাৰৰ লগত স্বাধীনতা দিৱসৰ বাবে স্কুললৈ গৈ আছোঁ এতিয়া পতাকা উত্তোলন কাৰ্যসূচী আছে এনেদৰে ইয়াত ৭৫তম স্বাধীনতা দিৱস পালন কৰা হ'ল আৰু বাকী অনুষ্ঠানবোৰ এনেদৰে আগবাঢ়িল স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হিচাপে আজি এনেকৈ আৰু ছাৰহঁতৰ লগত ছাৰ কেনেকুৱা লাগিছে অঁ ছাৰ এইখন নৈখন নাম কি এয়া বিদ্যাৰ্থী লিভিং স্কুলৰ প্ৰিন্সিপাল ছাৰ আৰু এয়া জিমলিহঁত আছে লগত আমাৰ চিত্ৰ আছে চিত্ৰ কেনেকুৱা লাগিছে মজা ন তামাম এয়া ওচৰতে বিদ্যাৰ্থী লিভিং স্কুলখন আছে আৰু গোটেইখিনি আহি আমি আজি জিৰণি সময়টো এনেদৰে প্ৰাকৃতিক পৰিৱেশৰ লগত বিদ্যাৰ্থী লিভিং স্কুলৰ বহীবোৰ এনেকুৱা বহুত ধুনীয়া ফাইনেলি আমি যাব ওলাইছোঁ এয়া গোটেই ডাৱৰ পূৰা আজি গতিকে আমি এতিয়া যাব ওলাইছোঁ মনজিত বাই 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 চিত্ৰ বাই বাই ভালকৈ থাকিবা বাই বাই ধৃষ্ণি এয়া নীলোৎপল ছাৰটো ইয়াতে আজি আমাৰ ভ্লগ খতমো হ'ব গতিকে শেষলৈও আমাৰ ভিডিঅ'বোৰ চাই থাকিব এয়া চয়নিকা মেমে আমাক হেল্প কৰি দিছে মেম বাই বাই আকৌ লগ পাম হা ঠিক আছে বাই বাই আমিও কৰিম বহুত বিদ্যাৰ্থী লিভিং স্কুল মিছ কৰিম বহুত বৰষুণ হাই গাইছ এয়া আমি আহি আছোঁ বিৰাট খাতৰা বৰষুণ তাকো এটা ছাতি বেগ হাতত চেণ্ডেল দুটা প্ৰাণী এনেদৰে আমি 6টা দিন বিদ্যাৰ্থী লিভিং স্কুলত কটালোঁ আৰু আজি আমি আহি দিলোঁ তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আগলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব